নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টিলৈ আজি ভিডিঅ'টি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে টপ 100 সায়েন্স MCQ আলোচনা কৰিম গতিকে আমি প্ৰথম কোৱেশ্চনটি লৈছো প্ৰথম কোৱেশ্চনটি হৈছে এনিমোমিটাৰ ইজ এন ইনস্ট্ৰুমেন্ট টু মেজাৰ এনিমোমিটাৰ তলৰ কোনটো জুখিবলৈ ব্যৱহাৰ কৰা হয় গতিকে এনিমোমিটাৰ এই অপচন সমূহ দিয়া আছে ইয়াৰ কোনটো জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় আমাক সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব অপচন সি উইণ্ড স্পীড অৰ্থাৎ এনিমোমিটাৰ বতাহৰ গতিবেগ জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো লৈছো গ্ৰীন প্লান্টস প্ৰডিউস হেউজীয়া উদ্ভিদে উৎপন্ন কৰে হেউজীয়া উদ্ভিদে তলৰ এই অপচন কেইটাৰ ভিতৰত কোনটো উৎপন্ন কৰে আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব অপচন এ অক্সিজেন হেউজীয়া উদ্ভিদে কি উৎপন্ন কৰে অক্সিজেন উৎপন্ন কৰে হাউ মেনি কিডনিজ আৰ দেয়াৰ ইন হিউম্যান বডি আমাৰ মানৱ দেহত কেইটা বৃক্ক থাকে আমাৰ মানৱ দেহত দুটা বৃক্ক আছে গতিকে আমাৰ এ অপচনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ আমাৰ মানৱ দেহত দুটা বৃক্ক থাকে নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং গ্ল্যান্ডস ইজ ডাকলেস তলত দিয়া কোনটো নলিকাবিহীন গ্ৰন্থি আমাৰ ইয়াতে গ্ৰন্থিসমূহ দিয়া আছে আৰু এই গ্ৰন্থিসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটি হৈছে অপচন এ থাইৰয়েড গ্ৰন্থি হৈছে নলিকাবিহীন গ্ৰন্থি হোৱাট ইজ দা ইউনিট অফ সাউন্ড সাউন্ডৰ বা শব্দৰ একক কি ইয়াতে আমাৰ অপচনবোৰ দিয়া আছে আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হৈছে অপচন বি ডেসিবেল শব্দৰ একক হৈছে ডেসিবেল নেক্সট কোৱেশ্চন হুইচ ডিজিজ ইজ কজ ডিউ টু ডিফিচিয়েন্সি অফ ভিটামিন ডি তলৰ কোনটো ভিটামিন ডিৰ অভাৱত হোৱা ৰোগ আমাৰ অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটি হ'ব অপচন বি ৰিকেটছ ভিটামিন ডিৰ অভাৱত ৰিকেটছ বেমাৰ হয় চিনকোনা গছৰ পৰা কি দৰৱ পোৱা যায় হুইচ ড্ৰাগ ইজ অবটেইন ফ্ৰম চিনকোনা ট্ৰী আমাৰ অপচনবোৰ দিয়া আছে আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটি হৈছে অপচন বি কুইনাইন চিনকোনা গছৰ পৰা কুইনাইন দৰৱ পোৱা যায় আৰু এই কুইনাইন হৈছে মেলেৰিয়া ৰোগৰ প্ৰতিষেধক হিচাপে চিকিৎসা প্ৰদান কৰা এটি ঔষধ নেক্সট কোৱেশ্চন হুইচ গ্ল্যান্ড অফ আৱাৰ বডি সিক্ৰেটছ বাইল আমাৰ শৰীৰৰ কোনটো গ্ৰন্থিয়ে পিত্তৰস নিঃসৰণ কৰে আমাৰ অপচনসমূহ দিয়া আছে আৰু এই অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটি হৈছে অপচন এ লিভাৰ আমাৰ লিভাৰ গ্ৰন্থিয়ে শৰীৰৰ পৰা পিত্তৰস নিঃসৰণ কৰে নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং ইজ ৰিকোয়াৰ্ড ফৰ প্ৰিভেনশ্যন অফ এনিমিয়া ৰক্তহীনতা বাধা দিবৰ বাবে তলৰ কোনটো দৰকাৰ আমাৰ অপচনসমূহ দিয়া আছে আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটি হ'ব অপচন সি আইৰণ বা লো ভেইনছ আণ্ডাৰ দা স্কিনছ কণ্টেন্টছ ছালৰ তলত থকা হীৰাসমূহত থাকে আমাৰ অপচনবোৰ দিয়া আছে আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটি হ'ব অপচন বি ডিঅক্সিজেনেটেড ব্লাড অৰ্থাৎ কম অক্সিজেনযুক্ত তেজ আমাৰ ছালৰ তলত থকা হীৰাসমূহত থাকে এটো মনত ৰাখিব নেক্সট কোৱেশ্চন হাইড্ৰোফোবিয়া ইজ কজ বাই জলাতংক কিহে কৰে আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব অপচনসমূহৰ ভিতৰত আমাৰ অপচন ডি ৰেবিছ ভাইৰাছে জলাতংকৰ সৃষ্টি কৰে নেক্সট কোৱেশ্চনটি লৈছো হুইচ গ্ল্যান্ড অফ আৱাৰ বডি সিক্ৰেটছ ইনসুলিন আমাৰ দেহৰ কোনটো গ্ৰন্থিয়ে ইনসুলিন নিঃসৰণ কৰে আমাৰ অপচনসমূহ দিয়া আছে লিভাৰ থাইৰয়েড প্ৰস্টেট আৰু পেনক্ৰিয়াছ আৰু এই অপচনসমূহৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটি হ'ব অপচন ডি পেনক্ৰিয়াছ অৰ্থাৎ অগ্নাশয় গ্ৰন্থিয়ে আমাৰ দেহৰ ইনসুলিন নিঃসৰণ কৰে গতিকে এইটো আমাৰ মনত ৰাখিব যে অগ্নাশয় গ্ৰন্থিয়ে আমাৰ দেহৰ ইনসুলিন নিঃসৰণ কৰে নেক্সট কোৱেশ্চন দা কেমিকেল that is used in making artificial rain is এটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তলৰ কোনটো ৰাসায়নিক পদাৰ্থ কৃত্ৰিম বৰষুণ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা হয় গতিকে ইয়াতে আমাৰ কেইটামান ৰাসায়নিক পদাৰ্থ দিয়া আছে আৰু এই ৰাসায়নিক পদাৰ্থসমূহৰ ভিতৰত কোনটো ৰাসায়নিক পদাৰ্থই কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰে আমাক তাক সুধিছে কোৱেশ্চনটিত ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব অপচন বি সিলভাৰ আয়োডাইডে কৃত্ৰিম বৰষুণ সৃষ্টি কৰিব পাৰে নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং ইজ দা হাৰ্ডেষ্ট সাবষ্টেন্স ইন দ্য হিউম্যান বডি তলৰ কোনটো মানৱ দেহৰ আটাইতকৈ কঠিন পদাৰ্থ ইয়াতে আমাৰ অপচনবোৰ দিয়া আছে বন এনামেল নেইল আৰু নান অফ দিস গতিকে ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব অপচন বি এনামেল হৈছে মানৱ দেহৰ আটাইতকৈ কঠিন পদাৰ্থ নেক্সট কোৱেশ্চন ব্ৰাছ ইজ এন এলয় অফ পিতল কিহৰ সংকৰ ধাতু আমাৰ অপচনসমূহ দিয়া আছে আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটি হৈছে অপচন এ কপাৰ আৰু জিংকৰ সংকৰ ধাতু হৈছে পিতল নেক্সট কোৱেশ্চন গোইটাৰ ইজ এছ'চিয়েটেড উইথ গৰল কিহৰ সৈতে জড়িত আমি অলপ আগতে এটো আলোচনা কৰিছিলো যে গৰল এটি ৰোগ হয় আৰু এই ৰোগটি কোনটো গ্ৰন্থিৰ লগত আমাৰ যেটো তল অপচনসমূহ গ্ৰন্থিসমূহ দিয়া আছে গতিকে এই গ্ৰন্থিসমূহৰ ভিতৰত কোনটো লগত জড়িত গতিকে ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব অপচন বি থাইৰয়েড গ্ল্যান্ড নেক্সট কোৱেশ্চন 1 হৰ্স পাৱাৰ ইজ ইকুৱেল টু এক অশ্ব ক্ষমতা তলৰ অপচনসমূহৰ ভিতৰত কাৰ সমান গতি ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 746 ওয়াটস
746 ওয়াটৰ সমান এক অশ্ব ক্ষমতা নেক্সট কোৱেশ্চন which of the following problem is associated with burning of coal কয়লা দহনৰ সৈতে তলৰ কোনটো সমস্যা জড়িত আমাৰ অপচনবোৰ দি আছে আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটি হৈছে অপচন ডি অল অফ দিস অৰ্থাৎ আমাৰ কাৰ্বন ডাই অক্সাইড এমিশন কাৰ্বন ডাই অক্সাইড নিৰ্গমন এসিড ৰেইন এজ উইথ টক্সিক ইম্পিউৰিটিজ বিষাক্ত ধাতুৰ অশুদ্ধিযুক্ত ছাই এই আটাইবোৰৰ লগত কয়লা দহনৰ সমস্যাটো জড়িত গতিকে আমাৰ এই কোৱেশ্চনটিৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি অল অফ দিস নেক্সট সোলাৰ সেলস আৰ মেড অফ সৌৰকোষ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয় তলৰ অপচনসমূহৰ ভিতৰত কোনটো আমাৰ অপচনবোৰ দি আছে গাৰ্মেনিয়াম সিলিকন সিলভাৰ এলুমিনিয়াম আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটি হৈছে অপচন বি সিলিকন আৰু আমাৰ সৌৰকোষ প্ৰস্তুত কৰোঁতে সিলিকন ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন which of the following metals is suitable for filament of electric bulb তলত উল্লেখ কৰা কোনটো ধাতু বিদ্যুৎ বাল্বৰ ফিলামেন্ট হিচাপে উত্তম আমাৰ অপচনসমূহ দি আছে আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটি হৈছে অপচন এ টাংস্টেন টাংস্টেন এই ধাতুসমূহৰ ভিতৰত বিদ্যুৎ বাল্বৰ ফিলামেন্ট হিচাপে ব্যৱহাৰ কৰিবলৈ অতি উত্তম গতিকে ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব অপচন এ টাংস্টেন নেক্সট কোৱেশ্চন which of the following radiation is prevented by the ozone layer at the higher level of atmosphere বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়া ৰশ্মিবিধ কি গতিকে আমাৰ ৰশ্মি কিছুমান দিয়া আছে আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটি হ'ব অপচন সি আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন অৰ্থাৎ অতি বেঙুনীয়া ৰশ্মি বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়া ৰশ্মিবিধ হৈছে অপচন সি আল্ট্ৰাভায়োলেট ৰশ্মি নেক্সট কোৱেশ্চন দ্য নেম অফ এন অৰ অফ কপাৰ ইজ তামৰ এটা আকৰিকৰ নাম হ'ল ইয়াতে আমাৰ আকৰিক কিছুমানৰ নাম দিয়া আছে আৰু এইকেইটাৰ ভিতৰত তামৰ আকৰিকৰ নাম কোনটো হয় ইয়াত আমাক সুধিছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব অপচন ডি মেলাকাইট মেলাকাইট হৈছে তামৰ এটা আকৰিকৰ নাম নেক্সট কোৱেশ্চন এটমছ উইথ দ্য সেম এটমিক নাম্বাৰ বাট ডিফাৰেণ্ট মাছ নাম্বাৰ আৰ কল্ড একে পাৰমাণৱিক সংখ্যা কিন্তু বেলে বেলে ভৰ সংখ্যা পৰমাণুবোৰক কি বুলি কোৱা হয় আমাৰ অপচনবোৰ দি আছে আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটি হ'ব অপচন বি আইচোটপ একে পাৰমাণৱিক সংখ্যা কিন্তু বেলে বেলে ভৰ সংখ্যা থকা পৰমাণুবিলাকক আইচোটপ বুলি কোৱা হয় নেক্সট কোৱেশ্চন দ্য কেমিকেল নেম অফ ব্লিচিং পাউডাৰ ইজ এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেধৰণৰ কোৱেশ্চন প্ৰায় ৰিপিটেডলি আহি থাকে পৰীক্ষা সময়ত গতিকে তুমি ৰাখিব ব্লিচিং পাউডাৰ ৰাসায়নিক নাম হ'ল আমাৰ এই অপচনবোৰ দি আছে আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটি হৈছে অপচন ডি কেলছিয়াম হাইপোক্লৰাইড কেলছিয়াম হাইপোক্লৰাইড হৈছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম নেক্সট কোৱেশ্চন pH of distilled water is আচুত পানীৰ pH ৰ মান হ'ল আমাৰ অপচনবোৰ দি আছে আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটি হৈছে অপচন বি 7.0 অৰ্থাৎ আচুত পানীৰ pH ৰ মান হ'ল 7.0 নেক্সট কোৱেশ্চনটো লৈছো which of the following is not non renewable source of energy তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস নহয় এই কোৱেশ্চনটো অলপ পাজল লগাই দিছে কিন্তু মনত ৰাখিব বা এই কোৱেশ্চনটো যদি অলপ ভালকৈ বুজে তেতিয়া হলে আমি এই যে দি আছে নৱীকৰণ অযোগ্য শক্তিৰ উৎস নহয় মানে এটো আমি কি বুলি বুজিব লাগিব নৱীকৰণ যোগ্য শক্তিৰ উৎস বুজিব লাগিব কাৰণ ইয়াতে কৈছে নৱীকৰণ অযোগ্য বুলি কৈছে কিন্তু হেতু নহয় বুলি কৈছে আল্টিমেটলি ইয়াৰ অৰ্থটো হ'ল যে নৱীকৰণ যোগ্য শক্তিৰ উৎস গতিকে নৱীকৰণ যোগ্য শক্তিৰ উৎস এই অপচন কেইটাৰ ভিতৰত কোনটো হ'ব অপচন ডি হ'ব সোলাৰ এনাৰ্জি সৌৰ শক্তি কাৰণ সৌৰ শক্তি কেতিয়াও শেষ নহয় গতিকে অপচন ডি সোলাৰ এনাৰ্জি ইজ দ্য কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন নেক্সট কোৱেশ্চন which of the following is biodegradable তলৰ কোনটো জীৱ নিম্নকৰণীয় জীৱাণুৱে ধ্বংস কৰিব পৰা পদাৰ্থবিলাকে হ'ল বায়োডিগ্ৰেডেবল আমি যদি অপচনসমূহ চাওঁ ডিডিটি পলিথিন আৰু প্লাষ্টিক পদাৰ্থ কি কৰিব নোৱাৰে জীৱাণুৱে ধ্বংস কৰিব নোৱাৰে যাৰ বাবে এইসমূহ ব্যৱহাৰত বেন কৰি লগাইছে চৰকাৰে গতিকে আমাৰ অপচন বাকি থাকিলে অপচন এ কাঠ গতিকে এইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ এধৰণে আনটি কোৱেশ্চন হৈছে which of the following is not a good conductor of heat তলৰ কোনটো তাপৰ সুপৰিবাহী নহয় অৰ্থাৎ তলৰ এই অপচনসমূহৰ ভিতৰত কোনটোৰে তাপ পাৰ হৈ যাব নোৱাৰে ব্ৰাছৰ মাজেৰে তাপ পাৰ হৈ যাব পাৰে লিড হিহৰ মাজেৰে তাপ পাৰ হৈ যাব পাৰে কপাৰ তামৰ মাজেৰে তাপ পাৰ হৈ যাব পাৰে কিন্তু উড বা কাঠৰ মাজেৰে তাপ পাৰ হৈ যাব নোৱাৰে গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি উড কাঠ হৈছে তাপৰ কুপৰিবাহী তাপৰ সুপৰিবাহী নহয় অৰ্থাৎ তাপৰ কুপৰিবাহী নেক্সট কোৱেশ্চন which one of the following is not a product of petroleum তলৰ কোনটো পেট্ৰলিয়াম জাত সামগ্ৰী নহয় আমাৰ এই অপচনসমূহ দি আছে আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটি হৈছে অপচন এ CNG মানে হৈছে কম্প্ৰেছড নেচাৰেল গেছ
অসমীয়াত সংকোচিত প্ৰাকৃতিক গেছ গতিকে আমাৰ পেট্ৰলিয়ামজাত সামগ্ৰীসমূহৰ ভিতৰত যদি আমি চাওঁ পেৰাফিন ৱাক্স অথবা মেমবাতি মম বিটুমিন আৰু কেৰাচিন এইকেইটা হৈছে পেট্ৰলিয়ামজাত সামগ্ৰী আৰু আমাৰ কুৱেশ্যনটো যেহেতু পেট্ৰলিয়ামজাত সামগ্ৰী নহয় বুলি সুধিছে গতিকে কোনটো নহয় অপশ্যন এ CNG নেক্সট কুৱেশ্যন ইজ ইউজ ফৰ দ্য প্ৰডাকশ্যন অফ ইজ তলৰ কোনটো উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় আমাৰ অপশ্যনবোৰ দি আছে আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটি হৈছে অপশ্যন ডি এলকহল উৎপাদনৰ বাবে ইজ ব্যৱহাৰ কৰা হয় এটা মনত ৰাখিব এনেধৰণৰ কুৱেশ্যন আহে হততে নেক্সট কুৱেশ্যন দ্য ভেকচিন ফৰ স্মল পক্স ৱাজ ডিস্কভাৰ্ড বাই বৰাই বা যা আমি বসন্ত ৰোগ বুলি কওঁ ইয়াৰ প্ৰতিষেধক কোনে আৱিষ্কাৰ কৰিছিল আমাৰ অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটি হৈছে অপশ্যন বি এডৱাৰ্ড জেনাৰে বৰাই বা বসন্ত ৰোগৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং মেটেলছ বাৰ্নছ ইফ কেপ্ট ইন এয়াৰ তলৰ কোনটো ধাতু বায়ুত ৰাখিলে জ্বলে অপশ্যনসমূহৰ ভিতৰত যদি আমি চাওঁ মেগনেছিয়াম বায়ুত ৰাখিলে জ্বলে জিংক বায়ুত ৰাখিলে জ্বলে আৰু সোডিয়াম বায়ুত ৰাখিলে জ্বলে কিন্তু এলুমিনিয়াম বায়ুত ৰাখিলে নজ্বলে কিন্তু আমাক কুৱেশ্যনটো সুধিছে তলৰ কোনটো ধাতু বায়ুত ৰাখিলে জ্বলে গতিকে আমাৰ যেহেতু তিনিটা এনসাৰ হ'ব নোৱাৰে আমি এটা চাব লাগিব যে সোডিয়ামৰ ৰিয়েকশ্যনটো আটাইতকৈ বেছি গতিকে আমাৰ এই কুৱেশ্যনটোৰ এনসাৰ ডি হ'ব কিয়নো মেগনেছিয়ামৰ ৰিয়েকশ্যনটো সোডিয়ামতকৈ কম হয় হেধৰণে জিংকৰ ৰিয়েকশ্যনটো মেগনেছিয়ামতকৈ কম হয় গতিকে আমি যদি তুলনামূলকভাৱে চাওঁ তেতিয়াহ'লে সোডিয়ামৰ ৰিয়েকশ্যনটো যেহেতু বেছি গতিকে আমাৰ অপশ্যন ডিটো ইয়াৰ পাৰফেক্ট এনসাৰ হ'ব সোডিয়াম এটা এনেকুৱা ধাতু যি বায়ুত ৰাখিলে জ্বলে নেক্সট হুইচ অফ দ্য ফলোইং গেছেছ বাৰ্নছ উইথ পপ চাউণ্ড তলৰ কোনটো গেছ জ্বলিলে বিস্ফোৰণৰ দৰে শব্দ হয় আমাৰ এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপশ্যন এ হাইড্ৰজেন এটা এনেকুৱা গেছ যি জ্বলিলে বিস্ফোৰণৰ দৰে শব্দ হয় নেক্সট কুৱেশ্যন বাই হুইচ হৰমন ডায়েবেটিছ ইজ কণ্ট্ৰল মধুমেহ ৰোগ কোনটো হৰমনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় আমাৰ সচৰাচৰ এই বেমাৰটো বহু মানুহৰ হয় আৰু আমি এইটোৰ লগত প্ৰায় জড়িত গতিকে হয়তো এনসাৰটো কৰাত অসুবিধা নহ'ব অপশ্যন বি ইনচুলিন ইজ দ্য কাৰেক্ট এনসাৰ ফৰ দিছ কুৱেশ্যন নেক্সট কুৱেশ্যন উইণ্ড ভেন ইজ ইউজ ফৰ দ্য মেজাৰিং অৰ্থাৎ উইণ্ড ভেন কি জোখাৰ বাবে ব্যৱহাৰ কৰে আমাৰ অপশ্যনসমূহ দি আছে আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট এনসাৰটি হ'ব অপশ্যন বি উইণ্ড ডাইৰেকশ্যন বতাহৰ দিশ জুখিবৰ বাবে উইণ্ড ভেন ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন লৈছোঁ হুইচ অফ দ্য ফলোইং ইজ এ নন কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন বি সোলাৰ এনাৰ্জি হৈছে এটা অপৰম্পৰাগত শক্তিৰ উৎস নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং নিউট্ৰিয়েণ্টছ আৰ প্ৰেজেণ্ট ইন মিল্ক তলৰ কোনটো পৰিপুষ্টি গাখীৰত পোৱা যায় গতিকে আমাৰ ইয়াত অপশ্যনসমূহ দিয়া আছে আৰু এই অপশ্যনসমূহত যদি চাওঁ আমাৰ গোটেইকেইটা যিকেইটা দিয়া আছে এই উপাদান গোটেইকেইটাই হ'ব লাগিব উত্তৰত গতিকে আমাৰ এটা হ'লে নহ'ব এটা প্ৰটিন দিয়া আছে প্ৰটিনটো হয় কিন্তু ভিটামিন চি নহয় ভিটামিন এ নহয় সেইধৰণে কাৰ্বহাইড্ৰেট দিয়া আছে এইটো নহয় ভিটামিন চি নহয় আইৰণ নহয় প্ৰটিনটো হয় কিন্তু আইৰণ নহয় ভিটামিন ডিটো হয় গতিকে আমি যদি চাওঁ অপশ্যন ডিটো হ'ব ইয়াৰ এনসাৰ কাৰণ প্ৰটিনটো হয় কেলছিয়াম হয় আৰু ভিটামিন ডি হয় গতিকে আটাইকেইটাই ইয়াতে আছে গতিকে তলৰ কোনকেইটা পৰিপুষ্টি গাখীৰত পোৱা যায় ইয়াৰ কাৰেক্ট এনসাৰটি হ'ব অপশ্যন ডি কাৰণ গাখীৰত প্ৰটিন কেলছিয়াম আৰু ভিটামিন ডি এই আটাইকেইটা পোৱা যায় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং পলিউটেণ্টছ আৰ ৰেছপনচিবল ফৰ ডিপ্লিশ্যন অফ অজন লেয়াৰ তলৰ কোনটো প্ৰদূষক অজন স্তৰ হ্ৰাসকৰণৰ বাবে দায়ী ইয়াৰ কাৰেক্ট এনসাৰটি হ'ব অপশ্যন এ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন শ্বৰ্টকে CFC বুলিও দিয়া থাকিব পাৰে অজন স্তৰ হ্ৰাসকৰণ বা অজন স্তৰ দূষিতকৰণৰ বাবে যিটো দায়ী সেইটো হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন এইটো কুৱেশ্যন মনত ৰাখিব এইটো সততে অহা এটা কুৱেশ্যন নেক্সট কুৱেশ্যন লৈছোঁ হুইচ অফ দ্য ফলোইং এচিড ইজ ফাউণ্ড ইন এণ্ড ষ্টিং তলৰ কোনটো এচিড পৰুৱাৰ শুঙত পোৱা যায় পৰুৱাৰ শুঙত পোৱা এচিডটো আমাক কুৱেশ্যন সুধিছে গতিকে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটি হ'ব অপশ্যন এ ফৰ্মিক এচিড আৰু ফৰ্মিক এচিড বুলি আমাৰ অপশ্যনত নাথাকিব পাৰে হয়তো মিথানয়িক এচিড বুলিও থাকিব পাৰে গতিকে যিটোৱে থাকে সেইটো হ'ব এনসাৰ কিয়নো ফৰ্মিক এচিডৰ আন এটা নাম হৈছে মিথানয়িক এচিড বা ফৰ্মিক এচিড হৈছে পৰুৱাৰ শুঙত পোৱা এটি এচিড নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং চেটছ কণ্টেইনছ অনলি দ্য ইউনিটছ অফ মেজাৰিং ডিষ্টেঞ্চ ইয়াত অপশ্যনসমূহ দিয়া আছে আৰু এই অপশ্যনসমূহৰ ভিতৰত আটাইকেইটাতে দূৰত্বৰ জোখাৰ একক থকা অপশ্যনটো আমাক উলিয়াব দিছে গতিকে ইয়াৰ কাৰেক্ট এনসাৰটি হ'ব অপশ্যন বি কিউবিট মিটাৰ আৰু লাইট ইয়াৰ আমি যদি চাওঁ কিউবিটটো হৈছে 1 হাত দৈৰ্ঘ্য কিউবিট বুলি কোৱা হয় সেইধৰণে
মিটাৰটো আমি জানো মিটাৰটো দৈৰ্ঘ্যৰ একক হয় ধৰণ লাইট ইয়াৰটো কি হয় লাইট ইয়াৰ মানে আলোকবৰ্ষ আৰু আলোকবৰ্ষ মানে হৈছে পোহৰে এবছৰ অতিক্ৰম কৰা দূৰত্ব নেক্সট কোৱেশ্চন when electricity passes through a thin wire যেতিয়া মিহিতাৰৰ মাজে বিদ্যুৎ পাৰ হৈ গৈ থাকে it becomes তেতিয়া ই কেনে ধৰণৰ হয় ইয়াত অপচনবোৰ দিয়া আছে শৰ্ট কোল্ড কাফ আৰু হট আৰু এই অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটি হৈছে অপচন ডি হট অৰ্থাৎ যেতিয়া এডাল মিহিতাৰৰ মাজে বিদ্যুৎ পাৰ হৈ গৈ থাকে তেতিয়া হি কি হয় গৰম হয় নেক্সট কোৱেশ্চন which of the following organisms can prepare their own food by photosynthesis তলৰ কোনটো জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে আমি জানো যে সেউজীয়া উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে তাৰ উপৰিও আৰু কিছু জীৱ আছে যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে গতিকে ইয়াৰ অপচনসমূহ দিয়া আছে আৰু এই অপচনসমূহৰ ভিতৰত এলজি অৰ্থাৎ হেলাই হৈছে এনেকুৱা এটা জীৱ যিয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে গতিকে এই কুৱেশ্যনটিৰ এনসাৰ হৈছে অপচন ডি এলজি হেলাই নেক্সট কুৱেশ্যন দ্য লোৱেষ্ট টেম্পাৰেচাৰ ইজ ৰেকৰ্ডেড বাই নিম্ন তাপমাত্ৰা তলৰ কোনটোৰ জোখা হয় আমাৰ অপচনবোৰ দি আছে আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট এনসাৰটি হৈছে এলকহল থাৰ্মোমিটাৰ এলকহল থাৰ্মোমিটাৰ এটা এনেকুৱা যন্ত্ৰ যাৰ জৰিয়তে নিম্ন তাপমাত্ৰা অৰ্থাৎ লোৱেষ্ট টেম্পাৰেচাৰটো জোখা হয় নেক্সট কুৱেশ্যন দ্য ৰেচিষ্টেন্স অফ এন আইডিয়েল ভল্টমিটাৰ ইজ আদৰ্শ ভল্টমিটাৰৰ প্ৰতিৰোধ ক্ষমতা কিমান আদৰ্শ ভল্টমিটাৰৰ কথা কোৱা হৈছে আৰু ইয়াৰ কাৰেক্ট এনসাৰটি হ'ব অপচন এ ইনফিনিট অৰ্থাৎ আদৰ্শ ভল্টমিটাৰৰ প্ৰতিৰোধ ক্ষমতা হৈছে অসীম নেক্সট কুৱেশ্যন মাছ নাম্বাৰ ইজ দ্য সাম অফ হৰ সংখ্যা কিহৰ সমষ্টি আমাৰ অপচনসমূহ দিয়া আছে আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি প্ৰটনছ এণ্ড নিউট্ৰনছ পটন আৰু নিউট্ৰনৰ সমষ্টি হৈছে হৰ সংখ্যা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং কম্পাউণ্ড ইজ নট ফাউণ্ড ইন প্ৰটিন তলৰ কোনটো যৌগ প্ৰটিনত পোৱা নাযায় গতিকে আমাৰ এই অপচনবোৰ দিয়া আছে আৰু ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট এনসাৰটি হ'ব অপচন ডি হেলিয়াম হেলিয়ামত প্ৰটিন পোৱা নাযায় নেক্সট দ্য টু কম্পোনেণ্টছ অফ এন ইক'চিষ্টেমছ আৰ পৰিস্থিতিতন্ত্ৰৰ দুটা উপাদান হৈছে আমাৰ অপচনবোৰ দি আছে আৰু ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি বায়'টিক এণ্ড এবায়'টিক জৈৱিক আৰু অজৈৱিক আমাৰ পৰিস্থিতিতন্ত্ৰ বুলি ক'লে আমি কি বুজো পৰিস্থিতিতন্ত্ৰ হৈছে জৈৱিক আৰু অজৈৱিক উপাদানৰ এটা সমষ্টি অৰ্থাৎ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ লগ লাগি যিটো এটা তন্ত্ৰৰ সৃষ্টি হয় সেইটো হৈছে পৰিস্থিতিতন্ত্ৰ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো বায়'টিক এণ্ড এবায়'টিক হ'ব নেক্সট কুৱেশ্যন মাৰ্কাৰী থাৰ্মোমিটাৰ ৱাজ ইনভেণ্টেড বাই মাৰ্কাৰী থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল আমাৰ অপচনসমূহ দিয়া আছে আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটি হৈছে অপচন বি ফাৰেনহাইট ফাৰেনহাইট হৈছে মাৰ্কাৰী থাৰ্মোমিটাৰৰ আৱিষ্কাৰ হু ইজ দ্য ফাউণ্ডাৰ অফ হোমিঅ'পেথি হোমিঅ'পেথিৰ প্ৰতিষ্ঠাপক কোন হয় আমাৰ অপচনবোৰৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপচন চি হনুমান হনুমান হৈছে হোমিঅ'পেথিৰ প্ৰতিষ্ঠাপক দ্য মেজৰ কনষ্টিটুৱেন্স অফ আৰ্থছ এটমস্ফিয়াৰ বাই পাৰ্চেণ্টেজ ইজ তলৰ কোনটো পৃথিৱীৰ বায়ুমণ্ডলত অধিক পৰিমাণে পোৱা যায় শতাংশ হিচাপত আমাৰ এই উপাদানসমূহৰ ভিতৰত বায়ুমণ্ডলত থকা উপাদানসমূহৰ ভিতৰত তলৰ কোনটো অধিক পৰিমাণে পোৱা যায় আমাক সুধিছে ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটি হৈছে অপচন বি নাইট্ৰজেন নাইট্ৰজেন পৃথিৱীৰ বায়ুমণ্ডলত অধিক পৰিমাণে পোৱা এটা উপাদান প্ৰথম কুৱেশ্যনটি লৈছোঁ হুইচ অফ দ্য ফলোইং ৰকছ কেন ফ্লোট অন ৱাটাৰ তলৰ কোনবিধ শিল পানীত উপঙে ইয়াৰ কাৰেক্ট আনসাৰটি হৈছে অপচন চি পিউমিছ পিউমিছ শিল পানীত উপঙে নেক্সট কুৱেশ্যনটি লৈছোঁ ক্ৰনমিটাৰ ইজ ইউজ টু মেজাৰ ক্ৰনমিটাৰ কি জোখাৰ বাবে ব্যৱহাৰ কৰা ইয়াৰ কাৰেক্ট আনসাৰটি হৈছে অপচন এ টাইম ক্ৰনমিটাৰ সময় জোখাৰ বাবে ব্যৱহাৰ কৰা নেক্সট কুৱেশ্যনটি লৈছোঁ হু ইনভেণ্টেড পেনিচিলিন পেনিচিলিনৰ আৱিষ্কাৰক কোন ইয়াৰ কাৰেক্ট আনসাৰটি হৈছে অপচন এ আলেকজেণ্ডাৰ ফ্লেমিং আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিনৰ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যনটি লৈছোঁ হুইচ গেছ ইজ মষ্ট টক্সিক তলৰ কোনটো গেছ আটাইতকৈ বেছি বিষাক্ত এই অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটি হৈছে অপচন বি কাৰ্বন মনক্সাইড কাৰ্বন মনক্সাইড এই গেছসমূহৰ ভিতৰত আটাইতকৈ বেছি বিষাক্ত নেক্সট কুৱেশ্যনটি লৈছোঁ হুইচ মেডিচিন ইজ ইউজ ফৰ ট্ৰিটমেণ্ট অফ স্নেক বাইট সাপে খুটিলে বেজী সহায়ত দিয়া উত্তম ঔষধবিধৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটি হৈছে অপচন বি এণ্টিভেনিন সাপে খুটিলে বেজীৰ সহায়ত দিয়া উত্তম ঔষধবিধৰ নাম হৈছে এণ্টিভেনিন নেক্সট কুৱেশ্যন পাৰ্চেক ইজ এ ইউনিট পাৰ্চেক তলৰ কোনটোৰ একক ইয়াতে আমাৰ অপচনসমূহ দিয়া আছে টাইম ডিষ্টেঞ্চ ৱেভ এইকেইটাৰ ভিতৰত পাৰ্চেক কোনটোৰ একক হয় ইয়াৰ কাৰেক্ট আনসাৰটি হৈছে অপচন বি ডিষ্টেঞ্চ পাৰ্চেক হৈছে দূৰত্বৰ একক নেক্সট কুৱেশ্যনটি লৈছোঁ হুইচ লেয়াৰ অফ এটমস্ফিয়াৰ ইজ নিয়াৰেষ্ট টু দ্য আৰ্থ পৃথিৱীৰ নিচেই ওচৰত থকা বায়ুমণ্ডলৰ তৰপটো হ'ল ইয়াৰ কাৰেক্ট আনসাৰটি হৈছে অপচন এ ট্ৰপস্ফিয়াৰ পৃথিৱীৰ নিচেই ওচৰত থকা বায়ুমণ্ডলৰ তৰপটো হ'ল ট্ৰপস্ফিয়াৰ নেক্সট কুৱেশ্যনটি লৈছোঁ হু ইজ দ্য এথৰ অফ দ্য বুক অৰিজিন অফ স্পিচিছ
অৰিজিন অফ স্পেচিছ কিতাপখনৰ লিখক কোন এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে অৰিজিন অফ স্পেচিছ আৰু এই কিতাপখনৰ লিখক হৈছে অপচন বি চাৰ্লছ ডাৰউইনে অৰিজিন অফ স্পেচিছ কিতাপখন লিখিছিল নেক্সট কোৱেশ্চনটো লৈছো উই অলৱেজ সি দ্য লাইটনিং ফাৰ্ষ্ট বিফৰ দ্য থাণ্ডাৰিং সাউণ্ড বিকজ আমি সদায় বজ্ৰপাতৰ আগে বিজুলী দেখা পাওঁ তাৰ কাৰণটো হ'ল এই অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন সি লাইট হেজ মোৰ ভেলোচিটি দেন সাউণ্ড ডেট অফ সাউণ্ড ৱেভ পোহৰৰ গতিবেগ শব্দৰ গতিবেগ বা শব্দ তৰংগতকৈ বেছি সেইবাবে আমি সদায় বজ্ৰপাতৰ আগে বিজুলী দেখা পাওঁ আৰু এই অপচনটো কেতিয়াবা লাইট ট্ৰেভেলছ ফাষ্টাৰ দেন সাউণ্ড এই ধৰণে আহিব পাৰে গতিকে এই ধৰণে আহিলে এই অপচনটো কাৰেক্ট হ'ব আৰু যদি এই ধৰণে থাকে লাইট হেজ মোৰ ভেলোচিটি দেন সাউণ্ড ডেট অফ সাউণ্ড ৱেভ তেতিয়াহ'লে এইটো কাৰেক্ট হ'ব গতিকে আমি দুটা অপচনে ৰাখিছোঁ নেক্সট কুৱেশ্যনটো লৈছোঁ হুইচ অফ দ্য ফলোইং ইজ নট এ বাই প্ৰডাক্ট অফ পেট্ৰলিয়াম তলৰ কোনটো পেট্ৰলিয়ামৰ উপজাত পদাৰ্থ নহয় ইয়াতে আমাৰ অপচনসমূহত বিটুমিন লিব্ৰিকেটিং অইল আৰু পেৰাফিন ৱেক্স দি আছে আৰু এইকেইটা হৈছে পেট্ৰলিয়ামৰ উপজাত পদাৰ্থ আৰু অপচন এটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ গতিকে এই অপচনসমূহৰ ভিতৰত কোক পেট্ৰলিয়ামৰ উপজাত পদাৰ্থ নহয় নেক্সট কুৱেশ্যনটো লৈছোঁ হুইচ ল ইজ ইউজ ইন এটিএম কাৰ্ড ৰিডাৰ এটিএমৰ কাৰ্ড ৰিডাৰত কোনটো সূত্ৰ ব্যৱহাৰ হয় এই অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন সি ফেৰাডেৰ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন ফেৰাডেৰ বিদ্যুৎ চুম্বকীয় আবেশৰ সূত্ৰ এটিএমৰ কাৰ্ড ৰিডাৰত ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো লৈছোঁ হুইচ কালাৰ হেজ মেক্সিমাম ইণ্টেনচিটি কোনটো ৰঙৰ তীব্ৰতা অতি বেছি ৰেড অৰেঞ্জ ভায়োলেট আৰু ব্লুৰ ভিতৰত ৰেডৰ আটাইতকৈ তীব্ৰতা বেছি নেক্সট কুৱেশ্যনটো লৈছোঁ হুইচ ইজ প্ৰডিউচ ডিউৰিং ফটোচিনথেচিছ তলৰ কোনবিধ সালোকসংশ্লেষণত উৎপন্ন হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ষ্টাৰ্ছ সালোকসংশ্লেষণত ষ্টাৰ্ছ বা শ্বেতসাৰ উৎপন্ন হয় নেক্সট কুৱেশ্যনটো লৈছোঁ হুইচ ইজ দ্য ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন বি আৰ্যভট্ট 1975 চনৰ 19 এপ্ৰিল তাৰিখে লঞ্চ কৰা ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো হৈছে আৰ্যভট্ট নেক্সট কুৱেশ্যনটো লৈছোঁ মিনিমাম ডিষ্টেন্স অফ ক্লিয়াৰ ভিজন ফৰ নৰ্মেল হিউমেন আই ইজ মানুহৰ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব হ'ল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ 25 সেণ্টিমিটাৰ মানুহৰ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব 25 সেণ্টিমিটাৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য নন মেটেল ইউজ ইন দ্য পাৰ্পল কালাৰ্ড সলিউশ্যন এপ্লাইড অন অউন্স এছ এণ্টিছেপ্টিক ইজ ঘাঁহ হোৱা ঠাইত এণ্টিছেপ্টিক হিচাপে ব্যৱহাৰ কৰা বেঙুনীয়া ৰঙৰ সলিউশ্যনৰ অধাতুবিধ কি ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ আয়োডিন ঘাঁহ হোৱা ঠাইত এণ্টিছেপ্টিক হিচাপে ব্যৱহাৰ কৰা বেঙুনীয়া ৰঙৰ সলিউশ্যনৰ অধাতুবিধ হৈছে আয়োডিন নেক্সট কুৱেশ্যনটো লৈছোঁ 1 মেগাৱাট ইজ ইকুইভেলেণ্ট টু 1 মেগাৱাট তলৰ কোনটোৰ সমতুল্য ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন বি 10⁶ ৱাট 1 মেগাৱাট হৈছে 10⁶ ৱাটৰ সমতুল্য নেক্সট কুৱেশ্যনটো লৈছোঁ 1 কিলোৱাট আৱাৰ ইজ ইকুইভেলেণ্ট টু 1 কিলোৱাট আৱাৰ তলৰ কোনটোৰ সমতুল্য ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি 3.6 ইনটু 10⁶ জুল 1 কিলোৱাট আৱাৰৰ সমতুল্য হৈছে 3.6 ইনটু 10⁶ জুল নেক্সট কুৱেশ্যনটো লৈছোঁ দ্য ব্লু কালাৰ অফ স্কাই ইজ ডিউ টু মুকলি আকাশৰ ৰং নীলা হোৱাৰ কাৰণ এই অপচনৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি স্কেটাৰিং অফ ছানলাইট সূৰ্যৰ পোহৰৰ বিক্ষেপণৰ বাবে মুকলি আকাশৰ ৰং নীলা হয় নেক্সট কুৱেশ্যনটো লৈছোঁ হুইচ অফ দ্য ফলোইং ইজ দ্য এছআই ইউনিট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল নিম্নোক্ত কোনটো বৈদ্যুতিক বিভৱৰ এছআই একক ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন চি ভল্ট বৈদ্যুতিক বিভৱৰ এছআই একক হৈছে ভল্ট নেক্সট কুৱেশ্যন when the temperature of a metallic conductor increases its resistance এটা ধাতুৰ পৰিবাহীৰ উষ্ণতা বাঢ়িলে তাৰ ৰোধ কমিব বাঢ়িব নে একে থাকিব ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন বি বাঢ়িব এটা ধাতুৰ পৰিবাহীৰ উষ্ণতা বাঢ়িলে তাৰ ৰোধ বাঢ়ে গতিকে অপচন বি টো হ'ব ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো লৈছোঁ হুইচ অফ দ্য ফলোইং ইজ নট এ ইউনিট টু মেজাৰ লেন্থ তলৰ কোনটো এককৰে দৈৰ্ঘ্য জুখিব নোৱাৰে এই অপচনৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি ডায়েপ্টাৰ এককৰে দৈৰ্ঘ্য জুখিব নোৱাৰি কাৰণ ডায়েপ্টাৰটো হৈছে লেন্সৰ ক্ষমতাৰ একক আৰু বাকি মিলিমিটাৰ মাইক্ৰন লাইট ইয়াৰ এইকেইটা হৈছে দৈৰ্ঘ্যৰ একক গতিকে অপচন সি টো হ'ব ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ মষ্ট ৰিয়েক্টিভ মেটেল তলৰ কোনটো আটাইতকৈ সক্ৰিয় ধাতু এই অপচনৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি কেলছিয়াম এলুমিনিয়াম কপাৰ মাৰ্কাৰী আৰু কেলছিয়ামৰ ভিতৰত আটাইতকৈ সক্ৰিয় ধাতুটো হৈছে অপচন ডি কেলছিয়াম হুইচ অফ দ্য ফলোইং ইজ ওৱান অফ দ্য প্ৰাইমেৰী কালাৰ্ছ তলৰ কোনটো এটা প্ৰাথমিক ৰং হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ব্লু নীলা হৈছে এটা প্ৰাথমিক ৰং হু ইনভেন্টেড টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল
ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন বি আলেকজাণ্ডাৰ গ্ৰাহাম বেল আলেকজাণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো লৈছো হুইচ অফ দ্য ফলোইং এলিমেন্টস ইজ নট ফাউণ্ড ইন ব্লাড তলৰ কোনটো মৌল তেজত পোৱা নাযায় আয়ৰন মেগনেছিয়াম আৰু কপাৰ এইকেইটা মৌল তেজত পোৱা যায় কিন্তু ক্ৰমিয়াম তেজত পোৱা নাযায় গতি অপচন ডি ক্ৰমিয়াম ইজ দ্য কাৰেক্ট এনসাৰ ফৰ দিস কোৱেশ্চন ক্ৰমিয়াম তেজত পোৱা নাযায় নেক্সট কোৱেশ্চনটো লৈছো bronchitis disease is caused in which part of the body তলৰ কোনটো অংগত bronchitis ৰোগ হয় ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন ডি লাং অৰ্থাৎ হাওফাওত bronchitis ৰোগ হয় নেক্সট কোৱেশ্চনটো লৈছো which element is semiconductor তলৰ কোনটো মৌল অৰ্ধপৰিবাহী এই অপচন মতে কাৰেক্ট এনসাৰটি হৈছে অপচন এ জাৰ্মেনিয়াম জাৰ্মেনিয়াম কপাৰ সিলভাৰ আৰু আইৰন এই অপচন কেইটাৰ ভিতৰত জাৰ্মেনিয়াম হৈছে অৰ্ধপৰিবাহী নেক্সট কোৱেশ্চন which of the following is metalloid তলৰ কোনটো ধাতু কল্প সোডিয়াম পটাছিয়াম সিলিকন আৰু ৰুবিডিয়াম এই অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপচন সি সিলিকন সিলিকন এই অপচনসমূহৰ ভিতৰত এটা ধাতু কল্প নেক্সট কোৱেশ্চন দ্য মেইন কনষ্টিটুৱেন্ট অফ বায়োগেছ ইজ জৈৱ গেছৰ প্ৰধান উপাদানটো হৈছে ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন বি মিথেন জৈৱ গেছৰ প্ৰধান উপাদানটো হৈছে মিথেন নেক্সট কোৱেশ্চন দ্য মলিকুলাৰ ফৰ্মুলা অফ কষ্টিক সোডা ইজ কষ্টিক সোডাৰ আণৱিক সংকেত হৈছে এই অপচনৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপচন বি NaOH sodium hydroxide caustic soda আণৱিক সংকেত হৈছে NaOH next question which mirror is used for rear view in vehicles গাড়ী পিছফালে চাবলৈ কি দাপোন ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন বি কনভেক্স গাড়ী পিছফালে চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয় which of the following is used as preservative তলৰ কোনটো সংৰক্ষক উপাদান হিচাপে ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন এ সোডিয়াম বেনজয়েট সোডিয়াম বেনজয়েট সংৰক্ষক উপাদান হিচাপে ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন কেমিক্যাল নেম অফ ব্লিচিং পাউডাৰ ৰাসায়নিক নাম কি ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন বি ক্যালসিয়াম অক্সিক্লৰাইড হৈছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম নেক্সট কোৱেশ্চন হু ইজ কল্ড ফাদাৰ অফ আয়ুৰ্বেদৰ পিতৃ বুলি কাক কোৱা হয় ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন এ চৰকক আয়ুৰ্বেদৰ পিতৃ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো লৈছো ভিটামিন B6 ইজ অলসো নন এজ ভিটামিন B6 ক কি নামেৰেও জনা যায় ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন ডি পাইৰিডক্সিন ভিটামিন B6 ক পাইৰিডক্সিন নামেৰেও জনা যায় নেক্সট কোৱেশ্চনটো লৈছো হুইচ এমং দা ফলোইং ইজ এ নোবেল গেছ তলৰ কোনটো সম্ভ্ৰান্ত গেছ এই অপচনৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপচন ডি হিলিয়াম এই গেছসমূহৰ ভিতৰত হিলিয়াম গেছ এটা সম্ভ্ৰান্ত গেছ নেক্সট কোৱেশ্চনটো লৈছো হুইচ অফ দা ফলোইং আৰ লংগেষ্ট চেলছ অফ হিউমেন বডি তলৰ কোনটো মানৱ শৰীৰৰ আটাইতকৈ দীঘল ক এই অপচনটো কাৰেক্ট এনসাৰটি হৈছে অপচন সি নাৰ্ভ চেলছ মানৱ শৰীৰৰ এই অপচনসমূহৰ ভিতৰত আটাইতকৈ দীঘল কোষটো হৈছে স্নায়ুকোষ নেক্সট কোৱেশ্চন লিউকোপ্লাষ্ট আৰ ফাউণ্ড ইন চেলছ অফ লিউকোপ্লাষ্ট তলৰ কোনটো কোষত পোৱা যায় ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন ডি প্লান্ট লিউকোপ্লাষ্ট উদ্ভিদৰ কোষত পোৱা যায় নেক্সট কোৱেশ্চন দ্য প্ৰচেছ অফ ৰিমুভেল অফ এন্থাৰ্ছ ফ্ৰম এ বাইসেক্সুৱেল ফ্লাৱাৰ ইজ কল্ড যি পদ্ধতিত উভয়লিংগ ফুলৰ পৰাগৰেণু অপহৰণ কৰা হয় তাক কি বোলা হয় ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন সি এমাস্কুলেশ্যন হৈছে এনেকুৱা এক পদ্ধতি যি পদ্ধতিৰ সহায়ত উভয়লিংগ ফুলৰ পৰাগৰেণু অপহৰণ কৰা হয় নেক্সট কোৱেশ্চন দ্য ৰেড ব্লাড চেলছ অফ কেমেল আৰ উত্তৰ লোহিত ৰক্তকণিকাৰ আকাৰ কেনে ধৰণৰ ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন বি ওভেল উত্তৰ লোহিত ৰক্তকণিকাৰ আকাৰ হৈছে ডিম্বাকাৰ নেক্সট কোৱেশ্চন দ্য কেমিক্যাল নেম অফ কমন সল্ট ইজ সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন এ সোডিয়াম ক্লোৰাইড সাধাৰণ নিমখৰ ৰাসায়নিক নামটো হৈছে সোডিয়াম ক্লোৰাইড নেক্সট কোৱেশ্চন হুইচ ডিজিজ অফ দ্য ফলোইং ইজ কজ ডিউ টু ভাইৰাছ তলৰ কোনবিধ ৰোগ ভাইৰাছৰ দ্বাৰা হয় ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন সি ইনফ্লুৱেঞ্জা এই অপচনসমূহৰ ভিতৰত ইনফ্লুৱেঞ্জা হৈছে এবিধ বেমাৰ যি ভাইৰাছৰ দ্বাৰা হয় নেক্সট কুৱেশ্যনটো লৈছো হু ইনভেন্টেড দ্য ভেকচিন অফ পলিঅ কোনে পলিঅ'ৰ চিটা আৱিষ্কাৰ কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন এ জোনাছ চলকে পলিঅ'ৰ চিটা আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং প্লান্ট প্ৰডাক্টছ ইজ ইউজ ইন দ্য ট্ৰিটমেণ্ট অফ মেলেৰিয়া নিম্নলিখিত উদ্ভিদ পদাৰ্থৰ কোনটো মেলেৰিয়া চিকিৎসাত ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন বি কুইনাইন এই অপচনসমূহৰ ভিতৰত কুইনাইন মেলেৰিয়া চিকিৎসাত ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো লৈছো ইনসোমনিয়া এণ্ড হাইপাৰটেনশ্যন ইজ কজ ডিউ টু অনিদ্ৰা আৰু উচ্চ ৰক্তচাপৰ কাৰণ এই প্ৰদূষণসমূহৰ ভিতৰত কোনটো প্ৰদূষণৰ বাবে অনিদ্ৰা আৰু উচ্চ ৰক্তচাপ হয় ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপচন বি নইজ পলিউশ্যন অৰ্থাৎ শব্দ প্ৰদূষণৰ বাবে অনিদ্ৰা আৰু উচ্চ ৰক্তচাপ হয় নেক্সট কুৱেশ্যন দ্য ডিজিজ এইচ ইজ কজ বাই এইচ ৰোগৰ কাৰণ বেক্টেৰিয়া ভাইৰাছ প্ৰটোজোৱা ফাঞ্জি এইকেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপচন বি ভাইৰাছ এইচ ৰোগ হিউমেন ইমিউনো ডিফিচিয়েঞ্চি ভাইৰাছৰ দ্বাৰা হয় গতিকে অপচন বি টু হ'ব ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন
Which of the following is not mosquito borne disease? তলৰ কোনটো মহৰ দ্বাৰা হোৱা ৰোগ নহয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি স্লিপিং সিকনেস যাক আমি মগজুৰ পৰাজনিত ৰোগ বুলি কওঁ এইটো ৰোগ মহৰ দ্বাৰা হোৱা ৰোগ নহয় ডেংগু মেলেৰিয়া আৰু ইয়েলো ফিভাৰ এইকেইটা হৈছে মহৰ দ্বাৰা হোৱা ৰোগ নেক্সট কোৱেশ্চনটো লৈছো which of the following is a factor quantity তলৰ কোনটো ফেক্টৰ ৰাখি হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ ফোৰ্স বল হৈছে এটা ফেক্টৰ ৰাখি আৰু এৰিয়া ভলিউম ডেন্সিটি এইকেইটা ফেক্টৰ ৰাখি নহয় এইকেইটা হৈছে আমাৰ স্কেলাৰ কোৱান্টিটি নেক্সট কোৱেশ্চনটো লৈছো the branch which researches about weather বতৰৰ বিষয়ে গৱেষণা কৰা বিজ্ঞানৰ শাখাটো কি গতি ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ মেটিঅৰলজি এটা বিজ্ঞানৰ এনেকুৱা শাখা যিয়ে বতৰৰ বিষয়ে গৱেষণা কৰে আজি ভিডিওটি চাই যদি ভাল পাইছে লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে আমাৰ চেনেলটো যদি নতুনকৈ আহিছে আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ ঘণ্টা বটনটো ক্লিক কৰি নটিফিকেশন ফৰ অল কৰি ল'ব যাতে আমাৰ ভিডিওসমূহ আপলোড কৰাৰ লগে লগে লাভ কৰে ধন্যবাদ